নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল BM হেল্পত। বন্ধুসকল, আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত নাকি আপোনালোকে পাব মহাভাৰতৰ 30টা প্ৰশ্নৰ উত্তৰ। বন্ধুসকল, যদি আপোনালোকে চাই আছে মোৰ চেনেল BM হেল্প, তেনেহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো বজাই দিয়ক। বন্ধুসকল, তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, মহাভাৰতত কৌৰৱৰ ৰাজধানী হস্তিনাপুৰ বৰ্তমান কোন ৰাজ্যত অৱস্থিত? উত্তৰটো হৈছে উত্তৰ প্ৰদেশ, মিৰটৰ ওচৰত। দ্বিতীয়টো প্ৰশ্ন হৈছে, মহাভাৰতৰ পাণ্ডেশ্বৰ মহাদেৱ মন্দিৰ ক'ত আছিল? মহাভাৰতৰ পাণ্ডেশ্বৰ মহাদেৱ মন্দিৰ হস্তিনাপুৰত আছিল। তৃতীয়টো প্ৰশ্ন হৈছে, হস্তিনাপুৰ কোন নদীৰ পাৰত অৱস্থিত আছিল? উত্তৰ হৈছে গংগা নদীৰ পাৰত অৱস্থিত আছিল। চতুৰ্থ প্ৰশ্নটো হৈছে, মহাভাৰতৰ মুখ্য নাম কি আছিল? মহাভাৰতৰ মুখ্য নাম আছিল জয় সাহিত্য। 5 নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰতৰ ৰচনাত কিহৰ বৰ্ণনা আছে? কৌৰৱ আৰু পাণ্ডৱ মাজৰ সংঘৰ্ষৰ বৰ্ণনা আছে। ষষ্ঠ প্ৰশ্নটো হৈছে, শকুনিৰ পিতৃৰ নাম কি আছিল? শকুনিৰ পিতৃৰ নাম আছিল সুবল, যি নেকি গন্ধাৰৰ ৰজা আছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভগৱান শ্ৰীকৃষ্ণৰ পেহীৰ নাম কি আছিল? ভগৱান শ্ৰীকৃষ্ণৰ পেহীৰ নাম আছিল কুন্তি। 8 নম্বৰ প্ৰশ্নটো হৈছে, কুন্তিৰ বিবাহ কাৰ লগত হৈছিল? কুন্তিৰ বিবাহ পাণ্ডুৰ লগত হৈছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে, পঞ্চ পাণ্ডৱৰ নাম কি? পঞ্চ পাণ্ডৱ হৈছে যুধিষ্ঠিৰ, অৰ্জুন, ভীম, নকুল, সহদেৱ। 10 নম্বৰ প্ৰশ্নটো হৈছে, পাণ্ডৱৰ মাতৃ কুন্তিৰ মূল নাম কি আছিল? কুন্তিৰ মূল নাম আছিল পৃথা। 11 নম্বৰ প্ৰশ্নটো হৈছে, কুন্তিৰ পিতৃৰ নাম কি আছিল? কুন্তিৰ পিতৃৰ নাম আছিল মহাৰাজ সুৰসেন। 12 নম্বৰ প্ৰশ্নটো হৈছে, দ্ৰোণাচাৰ্যৰ পিতৃৰ নাম কি আছিল? দ্ৰোণাচাৰ্যৰ পিতৃৰ নাম আছিল মহৰ্ষি ভৰদ্বাজ। 13 নম্বৰ প্ৰশ্নটো হৈছে, দ্ৰোণাচাৰ্যৰ বিবাহ কাৰ লগত হৈছিল? দ্ৰোণাচাৰ্যৰ বিবাহ কৃপাচাৰ্যৰ ভনী কৃপিৰ লগত। 14 নম্বৰ প্ৰশ্নটো হৈছে, ভীমে বধ কৰা হাতীৰ নাম কি আছিল? ভীমে বধ কৰা হাতীৰ নাম আছিল অশ্বত্থামা। ভীমৰ আন দুটা নাম কি আছিল? ভীমৰ আন দুটা নাম আছিল বিকোধৰ আৰু বল্লভ। 16 নম্বৰ প্ৰশ্নটো হৈছে, হিডিম্বৰ ভনী হিডিম্বাৰ বিবাহ কাৰ লগত হৈছিল? হিডিম্বৰ ভনী হিডিম্বাৰ বিবাহ ভীমৰ লগত হৈছিল। 17 নম্বৰ প্ৰশ্নটো হৈছে, ভীম আৰু হিডিম্বাৰ পুত্ৰ কোন আছিল? ভীম আৰু হিডিম্বাৰ পুত্ৰ আছিল ঘটোৎকচ। ঘটোৎকচ আছিল ভীমৰ পুত্ৰ। 18 নম্বৰ প্ৰশ্নটো হৈছে, ভীমৰ শৰীৰত কিমান হাতীৰ বল আছিল? ভীমৰ শৰীৰত 10,000 হাতীৰ বল আছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে, যুধিষ্ঠিৰৰ বাবে কোনে সভা ভৱন নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে মায়াসুৰ। 20 নম্বৰ প্ৰশ্নটো হৈছে, মগধৰ ৰজা কোন আছিল? মগধৰ ৰজা আছিল জৰাসন্ধ। 21 নম্বৰ প্ৰশ্নটো হৈছে, জৰাসন্ধক কোনে বধ কৰিছিল? জৰাসন্ধক ভীমে বধ কৰিছিল। 22 নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰতত শ্ৰীকৃষ্ণই বজোৱা শংখৰ নাম কি আছিল? মহাভাৰতত শ্ৰীকৃষ্ণই বজোৱা শংখৰ নামটো আছিল পঞ্চজনী। মহাভাৰতত যুধিষ্ঠিৰে বজোৱা শংখৰ নাম কি আছিল? মহাভাৰতত যুধিষ্ঠিৰ বজোৱা শংখৰ নাম আছিল অনন্ত বিজয়। 24 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্জুনে বজোৱা শংখৰ নাম কি আছিল? অৰ্জুনে বজোৱা শংখৰ নাম আছিল দেৱদূত। দেৱদূত আছিল অৰ্জুনৰ শংখ। 25 নম্বৰ প্ৰশ্নটো হৈছে, ভীষ্ম বজোৱা শংখৰ নাম কি আছিল? ভীষ্ম বজোৱা শংখৰ নাম আছিল গংগনাভ। 26 নম্বৰ প্ৰশ্নটো হৈছে, ভীমে বজোৱা শংখটোৰ নাম কি আছিল? ভীমে বজোৱা শংখটোৰ নাম আছিল পণ্ডৰ। 27 নম্বৰ প্ৰশ্নটো হৈছে, সহদেৱে বজোৱা শংখৰ নাম কি আছিল? সহদেৱে বজোৱা শংখৰ নাম আছিল মণিপুষ্পক।
28 নম্বৰ প্ৰশ্নটো হৈছে নকুলে বজোৱা শংকৰ নাম কি আছিল? নকুলে বজোৱা শংকৰ নাম আছিল সুঘোষ। 29 নম্বৰ প্ৰশ্নটো হৈছে কৰ্ণই বজোৱা শংকৰ নাম কি আছিল? কৰ্ণই বজোৱা শংকৰ নাম আছিল হিৰণ্যগৰ্ভ। 30 নম্বৰ আৰু লাষ্ট প্ৰশ্নটো হৈছে দুৰ্যোধনে বজোৱা শংকৰ নাম কি আছিল? দুৰ্যোধনে বজোৱা শংকৰ নাম আছিল বিদাৰক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক